সকলোকে আৰু পঞ্চম আমাৰ বিটিআৰ চুক্তিৰ যেটো আমি সেলিব্ৰেশন কৰিবলৈ গৈ আছো ইয়াৰ মানে আমাৰ বিটিআৰ বাকি ৰাইজ আৰু সকলো আমাৰ সংবাদকৰ্মী সকলক মই মানে উইশ জনাইছো শুভেচ্ছা জনাইছো যে এই চুক্তিখন এই শান্তি চুক্তিৰ বাবে কাৰণে আৰু আমাৰ এই অঞ্চলত যেনেকুৱা শান্তি আহিল নিশ্চয় ভৱিষ্যতলৈ এই শান্তিটো অটুট থাকিব আৰু হেতু মানে আগত ৰাখিয়ে মানে সকলো সমষ্টিতে আজি মানে বাইক ৰেলী কৰা হৈছে শান্তিৰ নামত আৰু আমিও সালবাৰী কলেজ ফিল্ডত আজি হি ৰেলীখন আৰম্ভ হ'বহি আৰু মানে ইয়াৰ পৰা আৰম্ভ কৰি আমি উলুবাৰী খেলপথাৰত আমাৰ শেষ হ'ব আৰু ইয়াত আমাৰ এটা মানে মিটিং হ'ব মানে উলুবাৰী খেলপথাৰত আৰু কিমানখন বাইক আছে ইয়াত মানে উদ্যোগ হিচাপে আমাৰ বডোলেণ্ড হেপিনেছ মিছন এটা ফ্লেগশিপ প্ৰগ্ৰাম আছিলে ইয়াৰ জৰিয়তে চৰকাৰীভাৱে এই মানে এই ৰেলীখন আজি হ'ব এখেতসকলে আয়োজন কৰিছে আৰু ইয়াত আমাৰ নাই বুলিও আৰু 500ত বেছি মানে বাইক ইয়াত মানে ৰেলীক অংশগ্ৰহণ কৰিছে বিটিআৰ চুক্তিৰ বহুকেইটা ইতিমধ্যে দফাই পদক্ষেপ ল'ব আপোনালোকে সকলোৱে দেখিছে এই সংক্ৰান্তত আৰু আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰ আৰু এই চুক্তি মানে চুক্তিকাৰী সকলো দল সংগঠনৰ মাজত মানে আলোচনা বিলোচনা হৈ আছে যে আৰু এই চুক্তি ইটো যেটো শান্তি চুক্তি আছিলে বিভিন্ন দফা আছিলে হয় কিছুমান মানে কয় আৰু কিছুমান মানে অপপ্ৰচাৰো কৰে এই চুক্তিটো কোনো মানে ৰূপায়ণ নহল কিবা নহল বুলি যে আপোনালোকে সকলোৱে দেখিছে আমাৰ সংবাদ মাধ্যমৰ জৰিয়তেও মানে এইটো প্ৰচাৰো হৈ আছে যে ইয়াত এই চুক্তিখনত প্ৰায় মানে 85% মানে ইমপ্লিমেন্ট হৈছে বুলি আমি দাবী কৰিব পাৰো আৰু ইয়াৰ ওপৰত আৰু আমাৰ মানে সকলো চুক্তিকাৰী সংগঠনৰ সন্মানীয় বিষয়াসকলেও মানে এই সংক্ৰান্তত আৰু সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক মানে জনাই আছে ইয়াত বাইক ৰেলী মেইনলি বাইক ৰেলী আৰু শান্তিৰ লগত মানে জড়িত কৰি আৰু আমাৰ পাউৰা চৰাই উৰোৱা এই কাৰ্যসূচীও আছে আৰু শেষত আমাৰ এটা পাব্লিক মানে আমাৰ মাজতে এটা মিটিং ওপেন মিটিং এটা হ'ব আৰু এই ওপেন মিটিঙত আমাৰ একচুয়ালি ভবানীপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত কণিথৰ তালুকদাৰ ডাঙৰীয়াও মানে অংশগ্ৰহণ কৰিব আৰু ইয়াত আমাৰ সালবাৰী সমষ্টিৰ সন্মানীয় MCLA জয়মু চাহি ডাঙৰীয়াও উপস্থিত থাকিব